নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আজি সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া পেণ্ডেল যে দেখি আছে আপোনালোকে, এয়া আমাৰ গোসাঁনীৰ অন্নপ্ৰসন্নৰ বাবে যা যোগাৰ চলোৱা হৈছে। আৰু এইফালে ৰাতিপুৱাই প্ৰায় 5মান বাজিছে আৰু এই ৰাতিপুৱাই একদম ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগৰখিনি কৰিব নোৱাৰিলোঁ। এইফালে গাত চৌকা খান্দাত ব্যস্ত হৈ আছে। আৰু এইফালে আহিছে আমাৰ গোসাঁনী, আজি আমাৰ যি অন্নপ্ৰসন্ন গাৰ্ল বুলি কৈছোঁ। আৰু তাই ৰাতিপুৱা অলপ ফুৰাই আনিব লাগে, তো বৌয়ে তাইক ফুৰাই আনিলেগৈ। অকণমান ৰাস্তা পৰা লৈ আহিছে। চাওকচোন তাই মুখখন, তাই ভাবিছে কি হৈছে এইবিলাক ন। চাওকচোন ইমান মৰম লগা মুখখন লাগি গৈছে, আৰু তাতে টুপিটো এনেকৈ পিন্ধোতে আৰু মৰম লাগি গৈছেগৈ। হাই কিছি কি নজৰ নালাগে। আৰু এইফালে মামাই চৌকা খান্দি আছে, যিহেতু ইয়াতে বনোৱা জেগাডোখৰ বেলেগত আছিল, কিন্তু তাতে বনাবলৈ ৰেডি হোৱাৰ কাৰণে তাতে বনাইছে। আৰু এইফালে আমাৰ অলি, আৰু এয়া হৈছে আমাৰ প্ৰসাদৰ কাৰণে যি কল, সেই কল ৰেডি কৰিছে। আৰু এয়া হৈছে মাজুবা। আৰু এইফালে ভিতৰটো দেখাই দিছোঁ এবাৰ বাৰু। এয়া ইমানো হেৰিকৈও কৰা নাই, সৰু সুৰাকৈ কাটি থোৱা গৈছে যিহেতু। আৰু সেয়াই হৈছে আমাৰ পেণ্ডেল অন্নপ্ৰসন্নৰ বাবে। আৰু এয়া হৈছে চব্জি কাটিছে চবেই, আলু চব্জি। আৰু আগদিনাখন ৰাতিয়ে অলপ কৰি থোৱা গ'ল, আৰু কেইটামান থাকি গ'ল, আৰু সেইকেইটা কৰি থকা হৈছে। আৰু এয়া মাজুবা বহি চবৰে আলু কাটাত ব্যস্ত। আৰু এয়া হৈছে মাজুবা ল'ৰাটো, আৰু এইফালে হৈছে আমাৰ স্বৰ্ণ বাইদেউ আৰু তেওঁৰ নাতি, আৰু এইফালে আমাৰ গোসাঁনী। আৰু এইফালে দেউতাহঁত আহি পাই গ'ল, আৰু এইফালে বেলুন ফুলত ব্যস্ত। টিকলি পূৰা বেলুনে ৰভা তলত যিহেতু লগাব লাগিব বেলুনখিনি, গতিকে এইফালে মাজুবা একদম পূৰা ড্ৰেছ চেঞ্জ কৰি ৰেডি। আৰু এইফালে হৈছে ডাঙৰ বা, আৰু এযোৰ হৈছে ডাঙৰ বা ল'ৰাটো। আৰু এইফালে আমাৰ গোসাঁনীও ৰেডি হৈ গ'ল ড্ৰেছ চেঞ্জ কৰি, আৰু এইফালে একদম তাই খেলাত ব্যস্ত হৈ আছে। আৰু এইফালে আমিও লাহে ধীৰে ড্ৰেছ চেঞ্জ কৰি ল'লোঁ, আৰু এগৰাকী দুগৰাকীকৈ সমাজৰ মানুহ আহিছে। আৰু এইফালে বৰমাহঁত বহি আছে, ইফালে আইতা বহি আছে, আৰু এইফালে মুনুহঁতেও সেই বেলুন লগাত ব্যস্ত। আৰু এইফালে সমাজৰো 2-এজন ব্যক্তি আহিছে, যিহেতু প্ৰসাদৰ কাম হ'ব, নাম হ'ব, প্ৰসাদৰ কাম কৰি আছে। আৰু এইফালে আমাৰ চুনু আৰু অংকু এইফালে ব্যস্ত, পেণ্ডেলৰ কিবাকিবি কাম, সৰু সুৰা যিটো ডেক'ৰেশ্যন কিবাকিবিত ব্যস্ত হৈ আছে। আৰু এইফালে মুনুৱে বেলুন লগোৱাত ব্যস্ত হৈ আছে একদম পূৰা। আৰু এইফালে 2-এজন ভকত, আৰু এইফালে এইখিনি চব্জি অলৰেডি কিছুমান কৰি আহিছে, যিহেতু কেইবাবিধো বনাব লাগে, গতিকে সোনকালৰ পৰা মেলি দেৱীকেইজনে বনোৱাত ব্যস্ত হৈ গ'ল। আৰু এইফালে কিছুমান হৈ গৈছে, আৰু এইফালে বৰ্তাই তেওঁলোকক কিবাকিবি কৈ আছে। আৰু এইফালে মই গাটো বেয়া হোৱাৰ কাৰণে বিচনাত পৰি যাবলগীয়া হৈছে। সুধিছোঁ গৈ পেলাই কিনো হৈছে বুলি, মই কৈছে মোৰ গাটো অকণমান ভাল লগা নাই, গতিকে বিচনাখনতে পৰি দিছোঁ। আৰু এইফালে চাওক আমাৰ গোপিনী সকলো আহি গ'ল, আহি আমাৰ পুথি পঢ়া পৰ্ব সেয়া আৰম্ভ হ'ব। এওঁলোকে চাহ পানী অকণ খাই লৈছে, তাৰপিছতে আমাৰ পুথি বৰ্তাই পঢ়ি আছে। আৰু এইফালে গ'লোঁ আমাৰ বনোৱা জেগালৈ, আৰু এইফালে আমৈয়ে টেষ্ট কৰি আছে নিমখ হৈছেনে নাই। পূৰা তামাম টেষ্ট কৰাত ব্যস্ত তেওঁ। আমৈয়ে কৈছে তাকে যে মোক সদায় তই এনেকুৱা টাইমতে পাওঁ সেই ভিডিঅ' বনাবলৈ, ভিডিঅ' সন্মুখত মই এনেকুৱাতে পাই যাওঁ। আৰু এইফালে আমাৰ কেইজনে বনোৱাত ব্যস্ত হৈ আছে। অলৰেডি কিছুমান আমাৰ খাদ্য হৈয়ে গৈছে বনাই, আৰু কেইখনমান খাদ্য বাকী আছে। আৰু এইফালে মই এবাৰ নিজকো দেখাই দিছোঁ আইনাৰ সন্মুখত, নিজেতো এনেকৈ ওলাবলৈ দিগদাৰ হয়, গতিকে নিজেই আইনাৰ সন্মুখত আছে। এইফালে আমাৰ বাবু, বৰমাৰ ল'ৰা, আৰু এইফালে দেউতা শুই আছে, এইফালে জেঠাই,
আকৌ এজনী মই। আৰু এইফালে আমাৰ গোসানীক যি হাতে পহিলা বস্তু কিবা এটা চুৱে ন, সেইবিলাক যে নিয়ম আছে, সেই তাৰ কাৰণে এইখন আমাৰ সজাই থকা গৈছে। অলৰেডি হোৱাগৈ নাই গোটেইখন। আৰু এইফালে গ'লোঁ সমাজত, আৰু এয়া প্ৰসাদ ভগোৱা হৈ গৈছে। আৰু পুথি পঢ়া সেইখিনি ভিডিঅ' কৰিব নহ'ল, কাৰণ জানেই এনেকুৱাতে তাৰ ঘৰখনৰ বোৱাৰী ব্যস্ততা হয় কামত। আৰু এইফালে আমাৰ প্ৰসাদ দি দিছে, আৰু এয়া সমাজত প্ৰসাদ চলিছে। আৰু এইফালে আমাৰ ৰান্ধনি জেগাত এইফালে মাছ মাংস বাতি সজোৱাত ব্যস্ত, কাৰণ দুইফালে সমানে কৰিবই লাগে যে, নহ'বা প্ৰসাদ খাই দিয়াৰ পিছতেতো মানে অন্য ভাগৰ কাৰণে। আৰু এয়া হৈছে আমাৰ গোসানীৰ থালিখন ৰেডি, যিখনত খোৱা যাব যে মানে প্ৰত্যেকবিধে। আৰু এয়া আমাৰ গোসানীৰ কেকটো, আৰু আজিকালিতো কেকটো নহ'লে নহয়, ভাল নালাগে। এইফালে তাইক সমাজলৈ অনা হৈছে, তাইক মায়ে কোচত লৈ আহিছে। আৰু তাই চাওকচোন, আহি একদম পূৰা বস্তু ধৰাত ব্যস্ত হৈ গ'ল। সকলোৰে যেতিয়া অন্নপ্ৰাশন পতা যায়, তাৰ নিয়ম এটা থাকে যে চুব লাগে, কি চুৱে পঢ়িলে। আৰু তাই খাৰু পাতে চুইছিলে, তাৰপিছতে পইচাটো চুয়ে ডাইৰেক্ট চিধা মুখলৈহে নিছে। চাওকচোন, ইমান মৰম লগাকৈ বহি আছে। আৰু এতিয়া হ'ব তাই মুখত ভাত দিয়া যিটো পৰ্ব মেইন। আৰু এয়া মোমায়েক আহি বহিছেহি, দেখিছে হয়তো তাক আগতে, তাইৰ মোমায়েক। আৰু এয়া মইহে তাইক থালিখন আনি দিছোঁ। চাওকচোন, তাই একদম পূৰা থালিখন দেখিয়ে তাই কিমান এটা ফূৰ্তিত আছে। আৰু এয়া মোমায়েকে তাইক খুৱাব লৈছে, যিহেতু পহিলাৰ মুখত ভাত দিয়া, গতিকে তাইক মোমায়েকৰ হাতেই খুৱাব লাগে। প্ৰত্যেকৰে সেইটো নিয়মেই বাৰু, চাওকচোন। আৰু ইয়াৰ পিছত আহিলে আমাৰ কেক কটা পৰ্ব। আৰু তাই কেকটো দেখিয়ে তাই একদম পূৰা ধৰিব বিচাৰিছে চুইখনে, আৰু ইমান মৰম লগাকৈ ধুনীয়াকৈ ধৰি তাই কেকটো কাটিছে, চাওকচোন। ইয়াৰ পিছতে মাকেও খুৱাই দিব লাগে বোলে, গতিকে মাকৰ হাতেও খুৱাই দিয়া গ'ল অকণমান। তাৰপিছতে আহিল মামা আইতাক, মামা আইতা। তো আইতাকে তাইক গিফ্টটো দিহি অকণমান খুৱাইছে, আৰু চবেই অকণ খুৱাব লৈছিলে। আৰু তেনেকুৱাতে তাই কান্দোন আৰম্ভ হৈ গ'ল, কাৰণ ঘৰৰ মানুহখিনিক দেখি থকা বাদে তাই অচিনাকি মানুহক আজিকালি দেখিলেই মানে কান্দিব আৰম্ভ কৰে। আৰু গতিকে পিছলৈ আৰু বাকী কোনেও মানে তাইক মুখত ভাত দিব নোৱাৰিলে। আৰু ইয়াৰ ভিতৰত আমাৰ মামাহঁতৰ ঘৰৰ মানুহখিনি, সকলো মামা মামীহঁত চব, আইতাহঁত চব বহি আছে। আৰু আইতাই আমাক কল ৰাখি দিছে, ঘৰত হোৱা মালভোগ কল খাবলৈ লৈ আহিছে। সকলোৱে প্ৰসাদ খোৱাত ব্যস্ত হৈ আছে একদম পূৰা। আৰু এইফালে আমাৰ মামা এজনৰ জীয়েক হয়, চাওকচোন ইমান মৰম লগা ন, সঁচাই বহুত কিউট লাগে। ইমান সৰু মানে বেবীবিলাক দেখিলে, তাৰপিছত ইমান ধুনীয়াকৈ চাই আছে তাই মোবাইলটো পিনে। আৰু এইফালে আমাৰ নিমন্ত্ৰণীয় আলহীসকলো আহি পালেহি, আৰু ইয়াত বহি আছে। আৰু ইয়াত এতিয়া খোৱাৰ যোগাৰ দিছে, মানে খাবলৈ বহিছে সমাজৰ লোকসকল।
আমাৰ যি চাউল সিজোৱা মুঠি আছিলে আমাৰ সেয়া খাবলৈ বহিছে। আৰু এইফালে আহি গ'লোঁ মই, য'ত ভাত খাই উঠা মানুহসকলক তামোল দিয়াত ব্যস্ত। মামীহঁতেও চবেই খাই কৈ আহিলে আৰু মই তামোল দিয়াত ব্যস্ত হৈ আছোঁ, চাওক। সকলোকে খুৱাই কৰি শেষত আমাৰ ঘৰৰ মানুহখিনি খোৱা সময় আহি পৰিলে। আমি খাবলৈ বহিছোঁ। খাই লওঁ দেই, লগ পাই আছোঁ। আৰু একেবাৰে ৰাতি ভিডিঅ'টো কৰিছোঁহি, এইখিনি মাজতে কৰা নহ'লে কাৰণ সময় নাপালোঁ। আৰু ইয়াৰ প্ৰেজেণ্ট চাই থকা হৈছিলে, তাৰ মাজতে অকণমান ক্লিপ এটা লৈ ল'লোঁ গোসাঁনী। বাকীখিনি প্ৰেজেণ্ট চাই হৈ গ'ল। ইয়াতে বাচন বৰ্তন কিছুমান উঠিছিলে, যেতিয়া সৰু ল'ৰা ছোৱালী ন অন্নপ্ৰাশন যেতিয়াতো উঠিবই, সেয়াকে অলপ চালোঁ। চাই কৰি লৈ আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আৰু কেইখনমান ফটো আগবঢ়াইছোঁ আপোনালোকৰ অন্নপ্ৰাশনৰ। বাই বাই, আজিলৈ ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।